মেঘালয়, যাৰ নামতে আছে এক বিশেষত্ব, তো ভাবক কিমান ধুনীয়া হ'ব এই ৰাজ্যখন। যিমানে ধুনীয়া এই ৰাজ্যখন, সিমানে ধুনীয়া ইয়াৰ নাম। মেঘ আৰু আলয় শব্দ দুটা লগ লাগি মেঘালয়ৰ সৃষ্টি হৈছে, যাৰ অৰ্থ হ'ল মেঘৰ বাসস্থান বা এবড অফ ক্লাউডছ। ভাৰতৰ উত্তৰ পূবত অৱস্থিত এই ধুনীয়া ৰাজ্যখনৰ এক অন্যতম সৌন্দৰ্য থকাৰ কাৰণে এই ৰাজ্যখনক স্কটলেণ্ড অৱ দ্য ইষ্ট বুলি কোৱা হয়। তো ফ্ৰেণ্ডছ, আহক আমি আজি জানিম মেঘালয়ৰ বিষয়ে। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত প্ৰেছ কৰি অল কৰি দিব। মেঘালয় ৰাজ্যৰ ৰাজধানী চহৰখন হ'ল শ্বিলং। পাহাৰৰ ওপৰত অৱস্থিত এই সৰু চহৰখন পৰ্যটনৰ কাৰণে বিখ্যাত। হ্ৰদ, ঝৰ্ণা, পাহাৰ কি নাই এইখন চহৰত। আপোনালোকে যদি ফুৰিবলৈ যায় মেঘালয় ৰাজ্যখনলৈ, ডেফিনেটলি মেঘালয়ৰ কেপিটেল শ্বিলংলৈ যাব। ভাৰতৰ উত্তৰ পূবৰ ৭ ভনীৰ ৰাজ্যৰ ভিতৰত মেঘালয় ৰাজ্যখন হৈছে এক অন্যতম ৰাজ্য। ইট ইজ ফেমাছ ফৰ হাই ৰেইনফল, ছাবট্ৰপিকেল ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি। অৰ্থাৎ এই মেঘালয় ৰাজ্যখন অধিক বৰষুণ, উপগ্ৰীষ্মমণ্ডলীয় বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্যৰ কাৰণে বিখ্যাত। মেঘালয় ৰাজ্যখন প্ৰাচীন কালৰ পৰা গাৰো, খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীয়ে বসবাস কৰা এক অঞ্চল। তাৰ ভিতৰত খাচী জনগোষ্ঠী হৈছে এক অন্যতম আৰু ইয়াৰ পৰিমাণ অধিক। এই খাচী জনগোষ্ঠীৰ এক বিশেষত্ব হৈছে পুৰুষ প্ৰধান সমাজৰ পৰিৱৰ্তে ইহঁতৰ সমাজ মহিলা প্ৰধান। অৰ্থাৎ পুৰুষসকলে বিয়াৰ পিছত ৱাইফৰ ঘৰলৈ যাব লগা হয় আৰু ইহঁতৰ ল'ৰা ছোৱালীৰ নামৰ শেষত পদবীটো মাকৰ পদবী দিয়া হয়। ভাৰতৰ স্বাধীনতালৈকে ব্ৰিটিছৰ শাসনৰ সময়ত মেঘালয় আছিল অৰ্ধ স্বায়ত্তশাসিত মৰ্যাদা থকা অসম ৰাজ্যৰ এক অংগ। 1905 চনত যেতিয়া বংগ বিভাজন হয়, তেতিয়া মেঘালয়ক পূব বংগ আৰু অসম অৰ্থাৎ ইষ্টাৰ্ণ বেংগল এণ্ড আছাম নামেৰে নতুন প্ৰদেশত একত্ৰিত কৰা হয়। 1912 চনত যেতিয়া বংগ পুনৰ একত্ৰিত হয়, তেতিয়া মেঘালয় পুনৰ অসম প্ৰদেশৰ অংগ হৈ পৰিল। 1971 চনত ভাৰতীয় সংসদে নৰ্থ ইষ্ট ৰিঅৰ্গানাইজেশ্যন এক্ট গৃহীত কৰে আৰু গাৰো, খাচী আৰু জয়ন্তীয়া পাহাৰ জিলাক একত্ৰিত কৰি ইন দ্য ইয়াৰ 1972 21 জানুৱাৰীত মেঘালয়ক এক পূৰ্ণ স্বাধীন ৰাজ্য হিচাপে ঘোষণা কৰে। হায়েষ্ট পিক অফ দ্য ষ্টেট ইজ শ্বিলং পিক। ইয়াৰ উচ্চতা হৈছে 1965 মিটাৰ এণ্ড ইটছ লাইজ অন খাচী হিলছ। ফ্ৰেণ্ডছ, আপোনালোকে যদি মেঘালয় ৰাজ্যলৈ ফুৰিবলৈ যায়, তেতিয়াহ'লে মলিনং গাঁওটোলৈ ডেফিনেটলি যাব, কিয়নো এইখন অকল ভাৰতৰে নহয়, গোটেই এছিয়াৰ ভিতৰত এক স্বচ্ছ আৰু পৰিষ্কাৰ গাঁও। এইখন গাঁৱত অকণমান যদি ৰাস্তাত বা কোনো ঠাইত কিবা বেয়া বস্তু পৰি থাকে, সিহঁতে ডাষ্টবিনত নেপেলোৱালৈকে তাৰ পৰা গুচি নাযায়। তো ডেফিনেটলি যাব। এই মেঘালয় ৰাজ্যৰ বিষয়ে অলপ জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানখিনি আছিল। থেংক ইউ।